হেল্ল' বন্ধুসকল, পুনৰ স্বাগতম আমাৰ অন্য এটা ভিডিঅ'লৈ। আজি আলোচনা কৰিম অসমৰ চাহৰ ওপৰত। অসমৰ চাহৰ বিষয়টোৰ ওপৰত আমি আলোচনা কৰিম। আমি প্ৰশ্ন উত্তৰ কিছুমান আলোচনা কৰিম, যিবিলাক প্ৰশ্ন উত্তৰ আমাৰ সকলো পৰীক্ষাতে এটা নহয় এটা অহা দেখা যায়। আহক তেনেহ'লে আমি আমাৰ আজিৰ চাহৰ ওপৰত যিটো বিষয় লৈ আহিছিলোঁ সেইটো আলোচনা কৰোঁ। ইতিমধ্যে আমি আপোনালোকৰ সহায়ৰ উদ্দেশ্যে অসমৰ বুৰঞ্জীৰ 200 MCQ আমি আলোচনা কৰিম বুলি কৈছিলোঁ। 4টা ভিডিঅ' দিয়া গৈছে আৰু অসমৰ সাধাৰণ জ্ঞানৰ ওপৰত আমি 1000টা MCQ আলোচনা কৰিম বুলি কৈছিলোঁ। তাৰেও 4টা ভিডিঅ' দিয়া গৈছে আৰু দশম শ্ৰেণীৰ সহায় হোৱাকৈ সমাজ বিজ্ঞানৰ ইতিহাস, ৰাজনীতি, ভূগোল, অৰ্থনীতি এইখিনি আমি পাঠৰ ভিতৰৰ প্ৰশ্নসমূহ দিম বুলি কৈছিলোঁ। ইতিমধ্যে আমাৰ তাৰো 2টা ভিডিঅ' দিয়া গৈছে। ৰামচাৰ ছাইট বিষয়টোৰ ওপৰতো ভিডিঅ' এটা বনোৱা গৈছে, সেইটোও চাব। আৰু আজি হৈছে আমাৰ অসমৰ চাহৰ ওপৰত আমি এইটো চিৰিজ লৈ আহিছোঁ। চিৰিজ নহয়, একচুৱেলি এইটো এটা বিষয় লৈ আহিছোঁ অসমৰ চাহৰ। ইয়াৰ পৰা এটা নহয় এটা কুৱেশ্যন অহা দেখা যায় সকলো পৰীক্ষাতে। আহক তেনেহ'লে আমি প্ৰথম প্ৰশ্নটো লৈছোঁ। 1 নম্বৰ প্ৰশ্ন হৈছে, ভাৰতৰ কোনখন ৰাজ্যত চাহৰ উৎপাদন সৰ্বাধিক? উত্তৰ হৈছে অসম। নতুনকৈ অহাবোৰে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কেনেকুৱা লাগিছে ভিডিঅ'সমূহ জনাব আৰু লাইক কৰিব আৰু বেল আইকনটো দি দিব, যাতে সকলোৰে তাত আমি ভিডিঅ' দিয়াৰ লগে লগে নটিফিকেশ্যন যায়। ঠিক আছে, আমি কি পালোঁ? 1 নম্বৰটো অসমত কি কৰে? অসম ৰাজ্যত কি হয়? সৰ্বাধিক চাহৰ উৎপাদন হয়। অসমত 51% চাহৰ উৎপাদন হয়। ঠিক আছে, ভাৰতৰ 51% অসমত চাহৰ উৎপাদন হয়, চাহপাতৰ উৎপাদন হয়। আমি 2 নম্বৰ প্ৰশ্ন লৈছোঁ, ভাৰতৰ কোনখন ঠাইক চাহৰ ৰাজধানী বুলি কোৱা হয়? চাহৰ ৰাজধানী, ঠিক আছে, কেপিটেল, টি কেপিটেল বুলি কোনখনক কোৱা হয়? যোৰহাটক চাহৰ ৰাজধানী বুলি কোৱা হয় ভাৰতৰ। আমি 3 নম্বৰ প্ৰশ্ন লৈছোঁ, ভাৰতৰ কোনখন ঠাইক চাহৰ চহৰ বুলি কোৱা হয়? চাই চিটি, ঠিক আছে, টি চিটি বুলি কোৱা হয়। টি চিটি বুলি কাক কোৱা হয়? চাহৰ চহৰ বুলি কোৱা হয় ডিব্ৰুগড়ক। ভাৰতৰ ডিব্ৰুগড়ক কি কোৱা হয়? চাহৰ চহৰ বুলি কোৱা হয়। আমি 4 নম্বৰ প্ৰশ্ন লৈছোঁ, অসমত কেতিয়া প্ৰথমে চাহৰ আৱিষ্কাৰ হৈছিলে? কেতিয়া হৈছিলে? 1823 চনত অসমত প্ৰথমবাৰৰ বাবে চাহৰ আৱিষ্কাৰ হৈছিলে। আমি 5 নম্বৰ প্ৰশ্ন লৈছোঁ, অসমত প্ৰথমে চাহৰ আৱিষ্কাৰ কোনে কৰিছিলে? কিমান পালোঁ? 1823 চনত পাইছিলোঁ। 1823 চনত কোনে কৰিছিলে? ৰবাৰ্ট ব্ৰুছে কৰিছিলে অসমৰ প্ৰথম চাহৰ আৱিষ্কাৰ। আমি 6 নম্বৰ প্ৰশ্ন লৈছোঁ, অসমৰ কোন ঠাইত প্ৰথমে চাহৰ আৱিষ্কাৰ হৈছিলে? ক'ত হৈছিলে? ৰংপুৰত হৈছিলে। ৰংপুৰত কি হৈছিলে? প্ৰথমে চাহৰ আৱিষ্কাৰ হৈছিলে। কোনে কৰিছিলে? ৰবাৰ্ট ব্ৰুছে কৰিছিলে। কিমান চনত? 1823 চনত। নতুনকৈ অহাবোৰে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব লগৰবোৰক, যাতে সকলোৰে সহায় হয় আৰু বেল আইকনটো দি দিব, যাতে আমাৰ ভিডিঅ' দিয়াৰ লগে লগে আপোনাৰ তাত নটিফিকেশ্যনসমূহ যায়। আমি 7 নম্বৰ প্ৰশ্ন লৈছোঁ, ৰবাৰ্ট ব্ৰুছে যেতিয়া চাহৰ আৱিষ্কাৰ কৰিছিল তেতিয়া কোনটো প্ৰজাতিৰ আৱিষ্কাৰ কৰিছিল? কোনটো চাহৰ প্ৰজাতিৰ আৱিষ্কাৰ কৰিছিল সুধিছে। কোনটো কৰিছিল? কেমেলিয়া চিনচেন্সিছ যিটো আছিলে সেইটো কি কৰিছিলে? ৰবাৰ্ট ব্ৰুছে আৱিষ্কাৰ কৰিছিলে। সেইটো প্ৰজাতিৰ চাহ ৰবাৰ্ট ব্ৰুছে আৱিষ্কাৰ কৰিছিলে। আমি 8 নম্বৰ প্ৰশ্ন লৈছোঁ, নতুনকৈ অহাবোৰে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, যাতে সকলোৰে সুবিধা হয়। 8 নম্বৰ প্ৰশ্ন লৈছোঁ, অসমত চাহৰ বাগান স্থাপন কৰা প্ৰথমজন অসমীয়া কোন আছিল? বহুত পৰীক্ষাসমূহত বেছিকৈ অহা দেখা যায়। এইটো প্ৰশ্ন বহুত অহা দেখা যায় যে অসমৰ চাহৰ বাগান স্থাপন কৰা প্ৰথমজন অসমীয়া কোন? মণিৰাম দেৱান। মণিৰাম দেৱানক কি কোৱা হয়? কলিতা ৰজা বুলিও কোৱা হয়। মণিৰাম দেৱানক কলিতা ৰজা বুলিও কোৱা হয়। আগৰ ভিডিঅ'ত মই কৈছোঁৱেই মণিৰাম দেৱানৰ বিষয়ে, সেইকেইটা চাব ভিডিঅ'কেইটা অসমৰ হিষ্ট্ৰীৰ। তাৰে পিছত দিছে মণিৰাম দেৱানে কি কৰিছিলে? অসমত প্ৰথমজন চাহ খেতিয়ক, যিজন প্ৰথম অসমীয়া চাহ খেতিয়ক চাহৰ বাগান স্থাপন কৰা। ঠিক আছে, আমি 9 নম্বৰ প্ৰশ্ন লৈছোঁ, মণিৰাম দেৱানে স্থাপন কৰা প্ৰথমখন চাহ বাগানৰ নাম কি আছিলে? প্ৰথমখন চাহ বাগানৰ নাম মণিৰাম দেৱানে প্ৰথমখন চাহ বাগান স্থাপন কৰিছিলে, সেইখনৰ নাম কি আছিলে? সেইখনৰ নাম আছিলে চাহ বাগান। ঠিক আছে, সেইখনৰ নাম চাহ বাগান আছিলে। সেইখন ক'ত অৱস্থিত? সেইখন অৱস্থিত শিৱসাগৰ জিলাত। ঠিক আছে, শিৱসাগৰ জিলাত সেইখন অৱস্থিত। আমি 10 নম্বৰ প্ৰশ্ন লৈছোঁ, যেতিয়া ৰবাৰ্ট ব্ৰুছে চাহৰ আৱিষ্কাৰ কৰিছিল তেতিয়া কোনটো জনজাতিয়ে চাহৰ ব্যৱহাৰ কৰিছিলে? কোনটো জনজাতিয়ে কৰিছিলে? ইয়াৰ উত্তৰ হ'ব চিংফৌ লোকসকলে কি কৰিছিলে? চিংফৌ নামৰ জনজাতীয় লোকসকলে কি কৰিছিলে? চাহৰ যিটো ৰবাৰ্ট ব্ৰুছে যেতিয়া আৱিষ্কাৰ কৰিলে তাৰপিছত চিংফৌ নামৰ জনজাতিসকলে কি কৰিলে? চাহৰ ব্যৱহাৰ কৰিবলৈ ল'লে।
আমি 11 নম্বৰ প্ৰশ্ন লৈছোঁ নতুনকৈ অহাবোৰে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব অসমৰ প্ৰথমখন ইংৰাজ চাহ বাগান ক'ত আৰু কেতিয়া স্থাপন কৰা হৈছিলে ইয়াৰে উত্তৰ হ'ব 1837 চনত চাবুৱাত ক'ত চাবুৱাত কি কৰিছিলে 1837 চনত প্ৰথমখন ইংৰাজে প্ৰথমখন চাহ বাগান স্থাপন কৰিছিলে আৰু 1837 চনত ঠিক আছে আমি 12 নম্বৰ প্ৰশ্ন লৈছোঁ বিশ্বৰ কোনখন ঠাইত সকলকৈ বেছি চাহ নিলাম হয় কোনখন ঠাইত হয় গুৱাহাটীত কি কৰা হয় বিশ্বৰ সকলকৈ বেছি কি চাহ নিলাম কৰা হয় আমি 13 নম্বৰ প্ৰশ্ন লৈছোঁ গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কেতিয়া স্থাপন কৰা হৈছিলে 1970 চনত কি কৰিছিলে গুৱাহাটী চাহ নিলাম কেন্দ্ৰটো স্থাপন কৰা হৈছিলে আমি 14 নম্বৰ প্ৰশ্ন লৈছোঁ আমি বেছি দেৰি কৰা নাই কাৰণ বেছি দেৰি গ'লে পিছত প্ৰব্লেম হয় ভিডিঅ' দিয়াত সেইকাৰণে বেছি দেৰি কৰা নাই সকলোৰে সুবিধাৰ্থে আমি আমাৰ ভিডিঅ'সমূহ সৰু কৰিব চেষ্টা কৰিছোঁ আমি 14 নম্বৰ প্ৰশ্ন লৈছোঁ অসমৰ প্ৰথমটো চাহ উৎপাদনকাৰী কোম্পানীৰ নাম কি নতুনকৈ অহাবোৰে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগৰবোৰক আৰু কেনেকুৱা লাগিছে ভিডিঅ'সমূহ জনাব আগৰ ভিডিঅ'সমূহ চালেনে নাই অসমৰ MCQৰ অসমৰ সাধাৰণ জ্ঞানৰ ওপৰত আমি 1000 MCQ আলোচনা কৰিম বুলি কৈছিলোঁ ইতিমধ্যে 4টা ভিডিঅ' দিয়া গৈছে অসমৰ ইতিহাসৰ ওপৰত 200 MCQ আমি আলোচনা কৰিম বুলি কৈছিলোঁ 200 তাৰেও 4টা ভিডিঅ' দিয়া গৈছে দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে আমি সমাজ বিজ্ঞানৰ বিষয়টোৰ ইতিহাস ৰাজনীতি অৰ্থনীতি ভূগোল এইখিনি আমি আলোচনা কৰিম বুলি কৈছিলোঁ তাৰেও 2টা ভিডিঅ' দিয়া গৈছে পাঠৰ ভিতৰৰ প্ৰশ্নসমূহ আমি দি দিছোঁ ধুনীয়াকৈ ওলাই কিনে তাৰে পিছত ৰামচাৰ সাইটৰ ওপৰতো আমি ভিডিঅ' দিয়া গৈছে এটা ৰামচাৰ সাইট বিষয়টোৰ ওপৰত ৰামচাৰ ক্ষেত্ৰৰ ওপৰত আমি এটা ভিডিঅ' দিয়া গৈছে সেইটো চাব তাৰ পৰা এটা নহয় এটা কুৱেশ্যন অহা দেখা যায় আৰু এইটো হৈছে আমাৰ কি অসমৰ চাহৰ ওপৰৰ বিষয় চাহৰ ওপৰৰ ভিডিঅ' এইটো বিষয়ৰ পৰা এটা প্ৰশ্ন অহা দেখা যায় পৰীক্ষাসমূহত অসমৰ প্ৰথমটো চাহ উৎপাদনকাৰী কোম্পানী হ'ল অসম চাহ কোম্পানী ঠিক আছে আমি 15 নম্বৰ প্ৰশ্ন লৈছোঁ অসম চাহ কোম্পানী কেতিয়া স্থাপন কৰা হৈছিলে অসম চাহ কোম্পানী 1839 চনত কি কৰিছিলে অসম চাহ কোম্পানীটো স্থাপন কৰা হৈছিলে আমি 16 নম্বৰ প্ৰশ্ন লৈছোঁ যোৰহাট চাহ কোম্পানী কেতিয়া স্থাপন কৰা হৈছিলে যোৰহাটৰ যিটো চাহ কোম্পানী আছিল সেইটো কেতিয়া স্থাপন কৰা হৈছিলে সেইটো স্থাপন কৰা হৈছিলে 1859 চনত স্থাপন কৰা হৈছিলে আমি 17 নম্বৰ প্ৰশ্ন লৈছোঁ এইবাৰ অসমৰ ক'ত চাহ অনুসন্ধান কেন্দ্ৰ অৱস্থিত চাহ ৰিচাৰ্চ ঠিক আছে য'ত টি ৰিচাৰ্চ চেণ্টাৰ ক'ত আছে অসমৰ চাহ অনুসন্ধান কেন্দ্ৰ আছে যোৰহাটৰ ক'ত যোৰহাট জিলাৰ টোকলাই নামৰ ঠাইত কি আছে অসমৰ চাহ অনুসন্ধান কেন্দ্ৰটো অৱস্থিত অৰ্থাৎ ইংৰাজীত যদি কয় যে ইংৰাজীত এনেকৈ হ'ব টি ৰিচাৰ্চ চেণ্টাৰ ক'ত আছে ঠিক আছে সেইটো হ'ব ক'ত যোৰহাটৰ টোকলাইত আছে আমি 18 নম্বৰ প্ৰশ্ন লৈছোঁ টোকলাই চাহ প্ৰতিষ্ঠান কেতিয়া স্থাপন কৰা হৈছিলে টোকলাইত যিটো আমাৰ পালু যে চেণ্টাৰ আছিলে তাৰ প্ৰতিষ্ঠানখন কেতিয়া স্থাপন কৰা হৈছিলে সেইটো 1911 চনত স্থাপন কৰা হৈছিলে নতুনবোৰে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগৰবোৰক যাতে সকলোৰে সহায় হয় এইটো কি কৰিছিলে 1911 চনত স্থাপন কৰিছিলে টোকলাই চাহ প্ৰতিষ্ঠানটো আমি 19 নম্বৰ প্ৰশ্ন লৈছোঁ অসমত উৎপাদন হোৱা চাহপাত দুবিধ কি অসমত দুটা ধৰণৰ দুবিধ চাহপাত উৎপাদন হয় সেই দুটা হৈছে কি অৰ্থডক্স আৰু CTC আৰু অৰ্থডক্স হৈছে কি অসমত হোৱা দুবিধ চাহ আমি 20 নম্বৰ প্ৰশ্ন লৈছোঁ কোনটো চাহ অসমত বিশেষভাৱে প্ৰচলিত কোনটো চাহ সবতকৈ জনপ্ৰিয় চাহ ঠিক আছে জনপ্ৰিয় চাহ কোনটো ৰঙা চাহ যিটো সেইটো হৈছে অসমত জনপ্ৰিয় বেছিকৈ লোকৰ মাজত সকলো লোকৰ মাজত জনপ্ৰিয় আমি 21 নম্বৰ প্ৰশ্ন লৈছোঁ CTCৰ সম্পূৰ্ণ নামটো কি ক্ৰাছ টেৰ আৰু কুৰেল এইটো হৈছে কি CTCৰ সম্পূৰ্ণ নাম 22 নম্বৰ প্ৰশ্ন লৈছোঁ এইবাৰ আমি অসমৰ সকলোতকৈ ডাঙৰ চাহ বাগানখনৰ নাম কি যিখন সকলোতকৈ ডাঙৰ সেইখন ক'ত আছে বিশ্বনাথ চাৰিআলিত আছে ঠিক আছে বিশ্বনাথ চাৰিআলি জিলাত আছে ক'ত আছে বিশ্বনাথ চাৰিআলি জিলাত আছে মোনাবাৰী চাহ বাগান হৈছে কি অসমৰ সকলোতকৈ ডাঙৰ চাহ বাগান য'ত আহিব পাৰে প্ৰশ্ন যে অসমৰ সকলোতকৈ ডাঙৰ চাহ বাগানখন কি বা ক'ত আছে বিশ্বনাথ জিলাত আছে কি নাম মোনাবাৰী চাহ বাগান আমি 23 নম্বৰ প্ৰশ্ন লৈছোঁ বিশ্বৰ কোনখন দেশে সৰ্বাধিক চাহ উৎপাদন কৰে কোনখন দেশে কৰে সেইখন হৈছে কি চীনে কি কৰে সকলোতকৈ বেছি চাহ উৎপাদন কৰে তাৰে পিছত দ্বিতীয়ত আহে ভাৰতৰ কোনখন ৰাজ্যই বেছিকৈ চাহ উৎপাদন কৰে প্ৰথম প্ৰশ্ন আলোচনা কৰিছিলোঁ প্ৰথম প্ৰশ্নটো সেইখন হৈছে অসমে কি কৰে 51% কি কৰে চাহ উৎপাদন কৰে ভাৰতৰ
অকল 51% অসমেই উৎপাদন কৰে ঠিক আছে তাৰে পিছত আহে কি দাৰ্জিলিং আহে ঠিক আছে দাৰ্জিলিং প্ৰথম আমাৰ যদি GI টেগ পাইছিলে সেইটো কি হৈছিল দাৰ্জিলিঙৰ চাহপাতে পাইছিলে প্ৰথম GI টেগটো সেইটো মনত আহিব আমি 24 নম্বৰ প্ৰশ্ন লৈছোঁ অসমত কিমানখন চাহ বাগান আছে অসমত কিমানখন চাহ বাগান আছে অসমত আছে 2500খন চাহ বাগান আছে অসমত কেইখন 2500খন অসমত চাহ বাগান আছে ভিডিঅ'টো কেনেকুৱা পালে জনাব লগৰবোৰৰ লগত শ্বেয়াৰ কৰিব ভিডিঅ'টো আৰু লাইক কৰিব কাৰণ আপোনালোকৰ সহায় দিছে আমি যিহেতু ভিডিঅ'সমূহ লৈ আহিছোঁ সেইকাৰণে লাইক কৰিব কমেণ্ট কৰিব জনাব কেনেকুৱা লাগিছে ইয়াৰ পৰা এটা নহয় এটা প্ৰশ্ন দেখা যায় সকলো পৰীক্ষাত চেনেল ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু পুনৰ আমি এটা বিষয় লৈ আহিম আপোনালোকৰ আগত আপোনালোকৰ সহায়ৰ উদ্দেশ্যে আশা কৰোঁ আজিৰ ভিডিঅ'টো ভাল লাগিলে ধন্যবাদ